নিশ্চয় বাকী কাউন্সিলৰে এনঅ'চি কংগ্ৰেছে কোনোদিনে অসমত স্থায়ী শান্তিৰ বাবে এনেধৰণৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আন্তৰিকতাৰে নিষ্ঠাৰে এই কাম কৰিছে হোৱাৰ বাবে আজি এই কাম সম্ভৱ হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ অন্তত মানুহে আজি যেতিয়া অসমখন ভাগ হৈ যাব অৰ্থাৎ অসমৰ প্ৰতি আমি সম্প্ৰদায় লোকে অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰতে আমি একেলগে বসবাস কৰি সমাজখনৰ উন্নয়নৰ বাবে আমি দৃঢ়তাৰে কাম ৰাজ্য চৰকাৰে এই আয়োগে যে আদাৰ এই যিটো বিটিএডি এলেকাত যিটো কণ্টিগুৱাছ যিখিনি আমাৰ ট্ৰাইবেল পপুলেশ্যন আছে সেই বিষয়টো সংযোজনৰ সন্দৰ্ভত বা বিটিএডি এলেকাৰ বাহিৰত যিবিলাক নন ট্ৰাইবেল কণ্টিগুৱাছ আছে মানে প্ৰাইম মিনিষ্টাৰে বিচাৰিছিল যে মই অট'নমাছ ৱৰ্ডটো ভাল নাপাওঁ, মই ৱেলফেয়াৰটো ভাল ইনক্লুশ্যন আৰু এক্সক্লুশ্যনৰ সন্দৰ্ভত অট'নমাছ ডাজন্ট মিন ৱেলফেয়াৰ, যে আল্টিমেটলি আমি যি কৰোঁ টু ৱেলফেয়াৰ। এইটো মানে প্ৰধানমন্ত্ৰীক সন্মান জনাই ৱৰ্ডটো পজিটিভ কাৰণ অসমৰ ৰাইজে এইটোৱে বিচাৰিছে আমি সকলো একেলগে অসমৰ বুকুত যিমান জাতি জনগোষ্ঠী জনজাতি অনুসূচিত জাতি কিমান ভাষাভাষী সকলোৰে ৰাজ্যতে বসবাস কৰিব লাগে আৰু এই কথাটো আজি এইখন চৰকাৰে দীৰ্ঘদিনীয়া মানুহৰ মনত থকা সন্দেহ আঁতৰ কৰিলে আৰু আজি মই ভাবোঁ ফৰকাল মনেৰে অসমৰ পৰা দূৰলৈ পৰামৰ্শ পাহাৰ পৰা ৰাইজে একেলগে মিলি সম্প্ৰীতি ভাতৃত্ববোধ বন্ধুত্ব গঢ় দিয়াৰ ক্ষেত্ৰত दे होमबा जाबाय दे बिदिनो लोगो मोनलायबाय थाथोंसै दिनै ओमफ्राय आरो ज' ज' आरो माथो